নমস্কাৰ, মোৰ চেনেল ষ্টাৰ আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগে মোৰ চেনেলটো চাই লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ইয়া কেঁচা আম লৈছোঁ 4টা। তো আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব পাৰিব। এই বাকলিটো গুচাই লৈছোঁ। এইটো কুটি ল'ব লাগিব। কুটি লৈছোঁ আৰু কুটি লৈ এবাৰ ধুই ল'ব। লৈ ইয়াক বইল কৰিব লাগিব 10 মিনিটলৈ। বইল হ'বলৈ ইয়াত পানী দিছোঁ 2 কাপ বা 3 কাপ দিলে হৈ যাব পানী। আৰু আমখিনি ইয়াত দিছোঁ 10 মিনিট বইল হ'বলৈ দিব লাগিব। 10 মিনিট পিছত ইয়াত সিজিলে কাঢ়ি কিনে ৰাখি দিব লাগিব। তো ইয়াত নিমখ দিছোঁ অকণমান আৰু 10 মিনিটলৈ এনেকৈ লৰাই সিজাই ল'ব লাগিব। তো সিজাই লৈ মই এটা ফুটা থকা বাচন লৈছোঁ। তাৰ তলত এটা আৰু বাতি বা কিবা ল'ব বাচন লৈ তাত পানীটো যাতে চেকি পৰে আৰু সেই পানীখিনি আমি পিছত ব্যৱহাৰ কৰিব লাগিব। মই ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। আমখিনি মই ওলাই লৈছোঁ। লৈ ইয়াত আধা ঘণ্টাৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰেষ্ট কৰিব দিম। দি মিক্সি জাৰ এটা লৈছোঁ। তো মিক্সি জাৰটোত আমখিনি দি পিচি ল'ব লাগিব। তো এয়াও ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ আপোনালোকক সহজতে দেখিবলৈ। তো এয়া অকণমান আৰু গোটা হৈ আছিল। তো 2বাৰ দিলোঁ। দি ধুনীয়াকৈ গ্ৰেণ্ড হৈ গৈছে। তো আপোনালোকে বিচাৰিলে চুকিও ল'ব পাৰিব। তো পানী এই চেকি ৰখা পানীখিনি ইয়াত মই ব্যৱহাৰ কৰিছোঁ 2 কাপ। আৰু চেনিও আপোনালোকৰ সোৱাদ অনুসৰি মানে মিঠাটো অনুসৰি চেনি ল'ব। মই ইয়াত 2 কাপ লৈছোঁ। এনেকৈ লৰাই দি চেনিখিনি লৰাই থাকিব লাগিব। ইয়াত আমখিনি দি দিম। এইবাৰ আমৰ পেষ্টটো দি দিম ইয়াত। লৰাই থাকিব লাগিব কমেও 10-15 মিনিটমান। আমখিনি পানীটো শুকাই গোট মৰালৈ লৰাই থাকিব লাগিব যাতে চেনিখিনি তাত বাচনটোত লাগি নধৰে। তো ঢাকন দি মই লৈছোঁ, গুচাই ল'লোঁ। আৰু দেখিছেনে ফেন উঠিছে। এই ফেনবোৰ কাঢ়ি পেলাই থাকিব লাগিব। ধুনীয়াকৈ উতল আহিছে। এনেকৈ হাই ফ্লেমত উতল আহি 10-15 মিনিটমান সিজালে আমৰ জেলিখিনি গ্ৰেভিটো ৰেডি হৈ যাব। পানী যাই আছে। তো আৰু অকণমান গোটা কৰি ল'ম। চাব চেনিৰ মিঠাটো যদি এনেকৈ আঠা যেন পায় আঙুলিটোত দি তেন্তে নমাই দিব। আমাৰ হৈ গ'ল। মই এটা আইনাৰ বাচন লৈছোঁ, মগ। তো তাত এনেকৈ কাঢ়ি ৰাখি দিব। 8 ঘণ্টা 9 ঘণ্টামান ৰাখি দিলে জেলি হৈ যাব। তো ফ্ৰিজত থ'ব নালাগে, ৰুম টেম্পাৰেচাৰত ৰাখি থৈ দিব লাগিব। আৰু যেতিয়া জেলিখিনি তৈয়াৰ হ'ব তেতিয়া ফ্ৰিজত ৰাখি থ'ব লাগিব। তো 8 ঘণ্টাৰ পিছত ওলাই লৈ মই এনেকৈ ব্ৰেডত লগাই লৈছোঁ। তো এনেকৈ আপোনালোকে চাহৰ লগত বা এনেও ব্ৰেকফাষ্টত খাব পাৰিব। জেলিখিনি বেয়া নোহোৱাকৈ আপোনালোকে ফ্ৰিজত যিমানটো দিন ৰাখিব খোজে তেনেকৈ ৰাখিব পাৰিব। যদি এই জেলি ৰেচিপিটো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আৰু আহিবলগীয়া চিম্পল ৰেচিপিৰ ভিডিঅ'বোৰ পাই থাকে।
এনেকৈ দি ল'ব। এখনৰ ওপৰত এখন ব্ৰেড দি এনেকৈ ল'ব। লৈ এয়া মই ওপৰতো অকণমান দিছোঁ, দি এয়া কাটি লৈছোঁ। তো এয়া দেখিছেনে ধুনীয়াকৈ এৰি খাই আহিছে। তো এনেকৈ খাই চাবচোন। ইয়াত মই একো ফুড কালাৰ ব্যৱহাৰ কৰা নাই। যদি ফুড কালাৰ ব্যৱহাৰ কৰে তেতিয়া আৰু দেখিবলৈ বহুত ধুনীয়া লাগে। তো আপোনালোকে কালাৰটো ব্যৱহাৰ কৰিব খুজিলে ব্যৱহাৰ কৰিব পাৰিব। তো ভাল লাগিলে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈ আহোঁ, ধন্যবাদ।